তো এতিয়া গোলাপডাল ৰুবৰ বাবে মই এতিয়া এই দুটা হৈছে গোলাপৰ ঠানি। দেখিছে কিমান লেতেৰা হৈ আছে ৰাস্তাৰ ওচৰত, মানে বৰষুণ চৰষুণ নাইতো, ধূলি বালি লাগি একদম অৱস্থা নাই। একো নাই, ৰাস্তাত অহা যোৱা কৰি থকা মানুহে দেখিছে, গৃহস্থ কিন্তু দেখা নাই। এতিয়া গৃহস্থকতো মাতি থাকিব নোৱাৰোঁ নহয় মই, চিঞৰি কিজানি নিদিবও পাৰে। তো এতিয়া মই এই ওপৰৰ এইখিনি আঁতৰাই লৈছোঁ, দুইটা ঠানিৰে ওপৰৰ এইখিনি মই আঁতৰাই ল'ম ধুনীয়াকৈ। এতিয়া এইখিনি আঁতৰাই লৈ তাৰপিছত একো নাই, বিচনা পাতে থৈছোঁ, ভাল পোৱা বস্তু আৰু। এতিয়া এইখিনি মই অকণমান ফালি দিছোঁ, দেখিছেনে? এইখিনি ধুনীয়াকৈ মই এতিয়া ফালি দিছোঁ। তাৰপিছত এতিয়া এইটো মই এনেকৈ ওপৰৰ এইটো আঁতৰাই লৈছোঁ। এনেকৈ মই আৰু এটা ঠানিৰ গোলাপ ৰুইছোঁ, গোলাপৰ ডাল ৰুইছোঁ, এটা নহয় 3টা ৰুইছোঁ। তাৰে 2টা হৈছে, এটা হোৱা নাই বাৰু। নতুন পাত আহিছে, মই দেখাম ভিডিঅ'টোতে আপোনালোকক। এয়া চাওক, এইখিনি এনেকৈ ফালি দিব। এতিয়া মই এইটো ধুনীয়াকৈ ফালি দিছোঁ। এতিয়া ইয়াতে লগাব লাগিব অলপ এল'ভেৰা। তো এতিয়া মই এইটুকুৰ এল'ভেৰা কাটা আছিলেই, ইয়াৰ পৰা এতিয়া মই কাটি লৈছোঁ। এতিয়া ইয়াৰ পৰা সৰু টুকুৰা এটা কাটি লৈছোঁ। কাটি লৈ এতিয়া মই ইয়াতে এনেকৈ ধুনীয়াকৈ লগাই ৰুই দিম। তো এল'ভেৰাটো লগাই দিছোঁ। কিন্তু এইটো মই ভিডিঅ'ত দেখিছিলোঁ, ভিডিঅ'ত দেখি মই নিজে ট্ৰাই কৰিলোঁ। এডাল গোলাপ ধুনীয়াকৈ ডালটোত নতুন নতুন পাত আহিছে, দেখিছে? মই এল'ভেৰাখিনি এনেকৈ লগাই পেলাই থৈ দিছোঁ অলপ সময়। এয়া চাওক, এয়া এল'ভেৰাটো মই লগাই দিছোঁ। এতিয়া 2টা ঠানিতে এল'ভেৰা লগাই হৈ গ'ল। 2টা ডালি যি কয় আপোনালোকে, এল'ভেৰা লগাই হৈ গৈছে 2টাতে। লগাই দিছোঁ এতিয়া এল'ভেৰাখিনি।